हेलो गाइस वेलकम टू माय यूट्यूब चैनल आशा करूँ सकले भाले आछे तो गाइस बोलक आमी आज লৈ যাম আপোনালোকক বৌগানভিলা ৰিজৰ্টলৈকে বৌগানভিলা এণ্ড স্পা ৰিজৰ্ট তো তাত গৈ আপোনালোকক দেখাম কি খাব পাৰিব কেনেকৈ যাব পাৰিব আৰু ক'ৰ পৰা কেনেকৈ যাব পাৰিব আমি সবখিনি গোটেইখিনি দেখাম তাৰমানে আপোনালোকক তো আমাৰ ভিডিঅ'টো স্কিপ নকৰিব আৰু স্কিপ নকৰাকৈ চাব তো মোৰ লগত আছে আজি কুণাল কুণাল আমি একেলগে শ্বিলঙো গৈছিলোঁ অৰ্থাৎ শ্বিলং চেৰাপুঞ্জী তো আজি আমি নেক্সট ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া আমাৰ নেক্সট ভিডিঅ' হ'ব তো আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু মোৰ চেনেলটোৰ নাম হ'ল প্ৰ' ৰাইডাৰ পিকে তো আজি আমি যাম মিৰ্জাৰ পৰা কিছু দূৰত বৌগানভিলা ৰিজৰ্ট তো আমি আপোনালোকক আমি লৈ যাম লগতে আমিও যাম আৰু তাতে অলপ স্পেচিয়েল মুহূৰ্ত আপোনালোকৰ লগত আমি স্পেণ্ড কৰিম তো আমি এইখন বাহনেৰে যাম অৰ্থাৎ মোৰ লগত আছে RS200 আৰু এইখনতে আমি যাত্ৰা কৰোঁ বহুত দূৰ দূৰ আমি বিজয়নগৰ পাইছোঁ বিজয়নগৰৰ পৰা আৰু অলপ দূৰ পালে আমি মিৰ্জা পাই যাম তো মিৰ্জাৰ পৰা সোঁফালে গ'লে আৰু বকৰ ছাইডৰ পৰা সোঁফালে গ'লে আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম আমি এতিয়া মিৰ্জা চকলৈ নাযাওঁ তো ৰাইট সাইডে এটা ৰাস্তা আছে আমি এইফালে সোমাই যাম যিহেতু আমি চকত অলপ দাম পাম তো আমি বাইপাছ হৈ পেলাই এতিয়া আমি সোমাই দিছোঁ অলপ দূৰ গৈ আপোনালোকে লেফ্ট চাইডে এটা ৰাস্তা পাব আৰু সেই চাইডে আপোনালোকে সোমাই যাব দক্ষিণ কামৰূপ কলেজ মিৰ্জা আৰু এইফালৰ পৰা ৰাইট চাইডে আপুনি সোমাই দিব ৰাইট চাইডে সোমোৱাৰ পিছত ইফালে গৈ থাকিব ইয়াৰ পৰা আমি লেফ্ট চাইড হৈ পেলাই তিনিআলি বুলি কয় মিৰ্জা তিনিআলি ইয়াৰ পৰা আমি লেফ্ট চাইড হৈ দিম পেলাই আমি গৈ থাকিম এতিয়া পাই গ'লোঁ বৌগানভিলা তো এইখনেই হ'ল বৌগানভিলা এটা ৰখাই দিছোঁ তো গাইজ এতিয়া আমি বৌগানভিলা পালোঁ তো এইখন আপোনাৰ বৌগানভিলাৰ চাইনবোৰ্ড বৌগানভিলা এণ্ড স্পা ৰিজৰ্ট তো ইয়াত আমি এণ্ট্ৰি গাইজ ইয়াত বৌগানভিলাৰ সন্মুখ ছাইড তো আমি ইয়াত উপস্থিত হৈছোঁহি তো এতিয়া বৰ্তমান এইখনে এণ্ট্ৰি ইয়াত আহি আপুনি এণ্ট্ৰি কৰিব ইয়াত দাদা এজন আছে ইয়াত আপুনি এণ্ট্ৰি কৰি পেলাই খাব পাৰিব এইখন ৰিচিপ্টখন চাই লওক এতিয়া হৈছে আপোনালোকৰ 800 টকা অৰ্থাৎ এজনত 400 টকাকৈ আমি দুজন আহিছোঁ 400 টকাকৈ হ'ল অৰ্থাৎ আগত আছিল আপোনাৰ 200 টকা এতিয়া 400 টকাকৈ হ'ল তো আপুনি যদি আহে 400 টকা পকেটত লৈ পেলাই আহিব আৰু ভিতৰত খাব পাৰিব আৰু ফুৰিব পাৰিব আৰু যি কৰে কৰিব পাৰিব তো গাইজ বলক আমি এতিয়া যাওঁ তো গাইজ এতিয়া আমি গৈ আছোঁ আপোনালোকে চিন্তা কৰি আছে গেটটো আপুনি চাই লওক তোমাক দেখা দিয়ে এবাৰ তাতে কিছুমান ইয়াতে কাম কৰি আছে মেৰামতি কাম কৰি আছে আজি আমি চানডে আহিছোঁ বৌগানভিলা ৰিজৰ্ট এণ্ড স্পা ইয়াতে মেৰামতি কাম চলি আছে আমি এতিয়া গৈ আছোঁ খুব ধুনীয়া এটা পৰিৱেশ আপুনি যদি আহে চানডে বিশেষকৈ নাহিব বহুত হাউচফুল থাকে ইয়াৰফালে সোঁফালে ইয়াত দেখাই দিয়ে সোঁফালে ইয়াত আপোনাৰ চুইমিং পুলটো সোঁফালে আছে আমি এতিয়া পাৰ্কিঙলৈকে গৈ আছোঁ তো আমাক দাদা এজনে পাৰ্কিং কৰালে দেখাই দিছে তো আমি সোঁফালে গাড়ীখন পাৰ্ক কৰি বাকী ঠাইবিলাক আমি আপোনালোকক দেখাম লগতে আমিও চাম যিহেতু আমি ফাৰ্ষ্ট টাইম আহিছোঁ তো আমি এতিয়া গৈ আছোঁ ইয়াত গাড়ীবিলাক পাৰ্ক কৰিব পাৰে আপুনি গৈ আছোঁ কিমান দূৰ পাৰোঁ চাওঁ বাৰু ইয়াত বিভিন্ন ৰকমৰ দামী দামী গাড়ী আছে আমাৰ লগত বিশেষ গাড়ী নাই বাৰু আমি বাইকত আহিছোঁ টকা পইচাৰ ফালৰ পৰা অলপ দুখীয়া তো গাইজ আপোনালোকে আশীৰ্বাদ কৰক নেক্সট টাইম যাতে আমি আমাৰ নিজৰ গাড়ী লৈ আহিব পাৰোঁ
তো আপোনালোকৰ পৰা গাইছ বহুত গৰম। আমি বকৰ পৰা আহিছোঁ। আপুনি যদি জালুকবাৰীৰ ফালৰ পৰা আহে মেবি 16 কিলোমিটাৰ আহিব লাগিব। তাৰপৰা মিৰ্জাৰ পৰা আপোনাৰ জালুকবাৰীৰ ফালৰ পৰা আহিলে মিৰ্জাৰ পৰা লেফ্টে সোমালে আপুনি ইফালে পাব মিৰ্জাৰ তিনিআলি বুলি কয় এইটো। তো ইয়াৰ পৰা সোমালে আপোনাৰ আপুনি বেছি দূৰ আহিব নালাগে। তিনিআলিৰ পৰা আপোনাৰ 1 কিলোমিটাৰ হ'ব লাগে। তাৰপৰা আহিলে এখন বগা পষ্টকাৰ্ড দেখিব বগানভিলা এণ্ড স্পা এণ্ড ৰিজৰ্ট, তাত সোমাই দিলে হ'ল। ফাৰ্ষ্ট আপুনি এণ্ট্ৰি কৰিব লাগিব। আগত আছিলে আপোনাৰ 200 টকা, এতিয়া আপোনাৰ হৈ গৈছে 400 টকা। তো পইচা অকণমান বেছি হৈছে, উপায়টো নাই আৰু আহিছোঁ যেতিয়া সোমাই যাম। তো পিছলৈকে আকৌ বেছি হ'ব। তো গাইছ ব'লক আমি এতিয়া আপোনাক চাবলগীয়া জেগাবিলাক দেখাওঁ। তো গাইছ এতিয়া আপোনালোকে গাড়ী পাৰ্কিং কৰিব পাৰিব। কোনো কাৰ পাৰ্কিঙৰ কোনো ফিজ নালাগে, অৰ্থাৎ বাইক কাৰ যিয়ে নহওক আপোনাৰ লগত কোনো ধৰণৰ ফিজ ইয়াত নলয়। তো এণ্ট্ৰি ফিজৰ পৰা ইয়াত আপুনি হৈ যাব। তো ব'লক গাইছ আমি এতিয়া গৈ থাকোঁ। গাইছ আমি এতিয়া গৈ আছোঁ, এইখন আপোনাৰ গেটখন। তো ইয়াৰ পৰা আমি পাৰ্কিঙত থৈ পেলাই সোঁফালে গৈ আছোঁ। ইয়াত ন' পাৰ্কিং, অৰ্থাৎ আপুনি গেটৰ পৰা সোমাই লেফ্ট চাইডে আহিলে পাৰ্কিং নাপাব। তো আমি ইয়াত গৈ আছোঁ। ইয়াত লাইট ধুনীয়া ধুনীয়া লাইট দিয়া আছে। তো আমি এতিয়া গৈ আছোঁ। এইটো ধুনীয়া ইয়াতে আপোনাৰ হল আছে, ইয়াতে হয়তো পাৰ্টি চাৰ্টি চলায়। তো পাৰিলে আমি দেখাম আপোনালোকক। আমি লাহে ধীৰে গৈ আছোঁ এতিয়া। লাইটবিলাক চাওকচোন কি ধুনীয়া লাইট লগাইছে। লগতে শাল গছ আছে আপোনাৰ, শাল গছৰ লগে লগে আপোনাৰ ইয়াত চাফ চিকুণ ঠিকমতে কৰি আছে। লগত ইয়াত কিবা এটা বনাই আছে নতুনকৈ। গাইছ ইয়াত কোনোবাই পাৰ্টি কৰি আছে, আশা কৰোঁ আমি অলপ পিছত আমিও নিজে পাৰ্টি কৰিম। প্লাছ AC আছে আপোনাৰ ইয়াত, ACত ঠাণ্ডাত বহি খাব পাৰিব। তো ACত আপুনি ঠাণ্ডাত বহি খাব পাৰিব। এখন এখন বৃহৎ প্লেগ্ৰাউণ্ড, তাত আপুনি ইয়াতে খেলিব পাৰিব। আৰু ইয়াত এটা হল আছে আপোনাৰ, হলত আপোনাৰ পাৰ্টি চলি আছে। আচ্ছা আপোনালোকে যদি খাই এনেকৈ আপোনালোকক ধুনীয়াকৈ আনি দিব, আপোনালোকে খাব পাৰিব। আমাৰ খাব লাগিছে। আমি অলপ ব্যস্ত এতিয়া। ইয়াতে আপোনাক যদি ভাগৰ লাগে আপোনালোকে ইয়াতে বহিব পাৰে অকণমান। তো গাইছ আমি ইয়াতে বহি আছোঁ। তো বহুত দূৰৰ পৰা, অৰ্থাৎ বকৰ পৰা আহিছোঁ আমি কামৰূপ জিলাৰ বকৰ পৰা আহিছোঁ। তো এইখনো কামৰূপ জিলাৰ মিৰ্জাৰস্থিত ৰিজৰ্ট। তো গাইছ মই আপোনালোকক দেখাই আছোঁ ইয়াত কি কি দেখিব পাব। তো ইয়াতে ধুনীয়া অফিচ ৰুম এটা আছে, একদম বিউটিফুল বনাইছে আপোনাৰ মাটিৰ আগৰ ষ্টাইলত। আপোনাৰ বাঁহ দেখিবলৈ পাব। এইটো হ'ল অফিচ ৰুম চাগে, আৰু দুখন চাইকেল আছে ইয়াত ধুনীয়াকৈ ৰখা আছে। তো এইটো হৈ গ'ল আপোনাৰ অফিচ ৰুম। ইয়াতে বা এজনী কিবা কৰি আছে। তো আপোনাৰ মধুৰিআম গছ এডাল আছে। তো আপোনাৰ গাঁৱৰ দৰে ইয়াতো আপোনাৰ মধুৰিআম গছ দেখিবলৈ পাব। লগতে ৰিজৰ্টখন আপোনাক ছাইডৰ পৰা মই দেখাই দিছোঁ। ইয়াত এখন প্লেগ্ৰাউণ্ড আছে, খেলপথাৰ আছে, আপুনি খেলিব পাৰে, ৰেষ্ট ল'ব পাৰে। আৰু ইয়াত এখন মঞ্চ আছে। তো তাত গৈ আপোনালোকে কিবা হয়তো চাগে ইয়াত প্ৰগ্ৰেম হয় কেতিয়াবা। তো প্ৰগ্ৰেম হ'লে ইয়াত শ্ব' কৰে চাগে। তো ইয়াত কোনডালে ৰেষ্ট লৈ আছে। আমাৰ অলপ ভাগৰ লাগিছে। তো আমি ৰেষ্ট লৈ পেলাই আপোনালোকক বাকীখিনি দেখাম। তো গাইজ আমি এতিয়া ৰেষ্টুৰেণ্টত অলপ সোমালোঁ। তো আমাৰ যিখিনি ফিজ ইয়াত দিছিলোঁ তাৰপৰা আপোনাৰ কাট কৰি পেলাই নেক্সট আপোনাৰ পে' কৰি খাব লাগে। যদি আপুনি বেছি খাওঁ বেছি দিব লাগিব, কম খালে আপুনি আজি যিখিনি ভিতৰতে হৈ যায়। তো আমি এতিয়া দামখিনি অৰ্ডাৰ কৰি দিওঁ, ৱেইট কৰিব লাগিব। তো গাইজ এয়া কোনালে ৱেইট কৰি আছে, আৰু পিছফালে আপোনাৰ এয়া দাদা এজনৰ কিবা ৱেইট কৰি আছে। তো এই বস্তুবিলাক সেইটো ঘৰৰ পৰা আপোনাৰ ইয়াত আহি পায়। তো আমি আৰু ৱেইট কৰি দিছোঁ। তো অকণমান ৰঙা ৰঙাটো বেছি হৈছে, বিকজ ইয়াত লাইটবিলাকে ৰঙা লগাইছে। আৰু ইয়াত আমাৰ হাতত আছে ঠাণ্ডা বটল অফ ৱাটাৰ। তো এই গৰমত আমি খাই দিছোঁ। আৰু লগতে কুণাল কি অৰ্ডাৰ কৰিছা থোৰা কিহেতু? আমি অৰ্ডাৰ কৰিছোঁ দম বিৰিয়ানী। हाँ हाँ उसके बाद কোল্ড কফি হট চকলেট গোটেই আৰু কিবা ভাল লাগিলে অৰ্ডাৰ কৰি দিম। যিহেতু আমাৰ পইচাৰ অভাৱ নাই, কিন্তু আমি বাইকতে আহিছোঁ। তো গাইছ বহুত টাইম পিছত আমাৰ হাতত
আহি পৰিলে, অৰ্থাৎ আমাৰ ওচৰত আহি পৰিলে দম বিৰিয়ানী, অৰ্থাৎ চিকেন দম বিৰিয়ানী। তো ইয়াত কণী আছে আৰু দম বিৰিয়ানী এটা বাউল দিছে। তো ইয়াত আৰু ৰাইতা আহি আছে, আমি ৱেইট কৰি আছোঁ। তো কিছু টাইম লাগিলে, তো আপোনালোকে আহিলেও ইয়াত ৱেইট কৰিব লাগিব। তো ব'লক আমি এতিয়া খাবলৈ ষ্টাৰ্ট কৰোঁ। তো গাইছ, আমি এটা খোৱা লোৱা হ'ল। তো খোৱা লোৱা হোৱাৰ পিছত আমি এতিয়া যাবলৈ ওলাইছোঁ। তো তাৰ আগতে আপোনালোকক সেই ৰাতি কেনেকুৱা লাগে এইখন ৰিজৰ্ট আমি অকণমান আপোনালোকক দেখাম। তো গাইছ ৰাতি যদি আপুনি আহে এনেকুৱা দেখিবলৈ পাব, বহুত ধুনীয়া লাগে ইয়াত আপোনাৰ। তো ইয়াত আপোনাৰ খোৱা লোৱা কিটচেন আছে, লগতে এখেতসকলে আপোনাৰ খোৱা লোৱা দোকান ধৰিব আৰু ইয়াতে আপোনাৰ খোৱা লোৱা অৰ্ডাৰটো কৰিব লাগিব। তো ইয়াত মানুহবিলাকে ফটো উঠি আছে আৰু ষ্ট্ৰীট লাইটবিলাক চাবলৈ বৰ ধুনীয়া লাগিছে। তো আমি এতিয়া অহা ৰাস্তাৰে উভতি গৈ আছোঁ। তো ৰাতি বিশেষ ভাল এটা লাগিছে আৰু দিনতকৈ বেছি ভাল লাগিছে আপোনাৰ ৰাতি। তো আপোনালোকে আহিলে ৰাতি আহিব, বেছি ভাল লাগিব। অৰ্থাৎ আবেলি পুৱাকৈ আহিব আৰু ৰাতি ইয়াত অলপ থাকি যাব আপুনি। গাইছ, আপোনালোকে যদি ইয়াত আহে তো দিনততো আহিবই, তো ৰাতিও ইয়াত ৰৈ যাব, অলপ চাই যাব। ৰাতি বেছি বিউটিফুল লাগে। তো আমি দিনত আহিছিলোঁ, আবেলি 3টামান বজাত আহিছিলোঁ। 3টামান বজাৰ পিছত আমি ইয়াত টাইম স্পেণ্ড কৰি ভাল লাগিল, তো অলপ থাকিলোঁ। তো অৱশেষত আমাৰ ৰাতি 6-7টা বাজি গ'ল। তো এতিয়া আপোনালোকে দেখিছে কেনেকুৱা ধুনীয়া পৰিৱেশ এটা হৈছে। ত' আপোনালোকে আহক, ইয়াত ফেমিলি আহক, গোটেইবিলাক আহি চাওক আৰু তাৰ থাকি কেনেকুৱা এটা ফিল আপোনালোকে অকণমান অনুভৱ কৰক। তো গাইজ, এতিয়া আমি দিনত চুইমিং পুলটো আপোনালোকক দেখাও নহ'ল। তো আমি নাইটত আপোনালোকক চুইমিং পুল দেখাম। তো ইয়াত গা ধুবৰ কাৰণে আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগে। তো আমি গা নুধোঁ যিহেতু ৰাতি হ'ল। তো ইয়াৰ লোকেশ্যন আপোনালোকক আমি এটা দেখাম। এইটোৱে হৈ গ'ল ইয়াৰ চুইমিং পুল। তো চাওক কি ধুনীয়া এটা পৰিৱেশ। তো গাইজ, আমি এতিয়া শেষ পৰ্যায় পালোঁ। তো যিহেতু আমাৰ চবখিনি ইয়াত চোৱা হৈ গ'ল আৰু খোৱা হৈ গ'ল, লগতে খালোঁ, ল'লোঁ, এনজয় কৰিলোঁ। তো আপোনালোকে আহক, ইয়াত আপোনালোকক চুইমিং পুলো দেখালোঁ। তো ৰাতি হৈছে, ৰাতি অলপ অন্ধকাৰত আপোনালোকক মই অলপ লাইট কম পৰিছে, তো ভালকৈ দেখাব পৰা নাই। তো আপোনালোকে আহিব ইয়াতে। আৰু এবাৰ কৈছোঁ, বৌগানভিলা ৰিজৰ্ট, স্পা এণ্ড ৰিজৰ্ট। তো আগলৈ লগ পাম নেক্সট ভিডিঅ'ত। তো আপোনালোকক নেক্সট ভিডিঅ'ত আমি লৈ যাম হয়তো আৰু ইয়াতকৈ স্পেচিয়েল কিছুমান জেগালৈ। তো আপোনালোকে অকণমান ৱেইট কৰক আৰু আমাৰ ভিডিঅ'ত চাব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ, গুড নাইট।